নমস্কাৰ মৰাণ কালচাৰ নটিছ চেনেলটিলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ উজনি অসমৰ ডুমডুমা চহৰত। সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ আজি প্ৰতিষ্ঠা দিৱস। 1958 চনত জন্ম লাভ কৰা এই ছাত্ৰ সংগঠনে আজি প্ৰায় 57 বছৰ সম্পূৰ্ণ কৰিলে। আজি মৰাণ জনগোষ্ঠীৰ লোকসচাৰ খেৰী আৰু গছতলৰ বিহুৰ লগতে ৰাতি বিহু পতা হৈছে। বেছি পলম নকৰি আপোনালোকৰ আগলৈ গছতল বিহুৰ কিছু দৃশ্য আগবঢ়াই দিব চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টি চাই অলপ হ'লেও ভাল পালে তেন্তে আপোনালোকৰ মৰম চেনেহ পাম বুলি আশা ৰাখিলোঁ। আজি আমাৰ মাজত উপস্থিত আছে সন্মানীয় সবানন্দ ডাঙৰীয়া।